নমস্কাৰ। আজি দেওবাৰ, বতৰো খুব ধুনীয়া, ৰ'দো নাই বৰষুণো নাই। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীহঁতে কি খেলি আছে একেলগে মিলি চাওকচোন। ইহঁতে আকৌ কাবাডী খেলি আছে। ইহঁতৰ কোনো কাবাডীৰ ৰুল নাই, এটাই মাথো ৰুল, এটা মৰিলে হেনো এটা জিন্দা হয়। ইহঁতবোৰ আকৌ গোটেই মুখা ল'ৰা ছোৱালী একেলগে গাঁৱৰ দুই পাৰ্টি হৈ খেলিছে। ইয়াৰ কোনো খেলুৱৈ সংখ্যাও নাই। সিহঁতৰ এটাই মাথো ৰুল, এটা মৰিলে হেনো এটা জিন্দা হয়। এইটো আকৌ ধন, ই হেনো মৰিল। ইটো পাৰ্টি কোনোবা মৰালৈ ই অপেক্ষা কৰি আছে। চাওকচোন কিমান ধুনীয়াকৈ ইহঁতে খেলি আছে, কি ভাল লাগে। ইয়াত কোনো ল'ৰা আৰু ছোৱালী পাৰ্থক্য নাই, গোটেই মখা একেলগে ধুনীয়াকৈ খেলি আছে কাবাডী। ই মৰিল, এইবাৰ ধনে জিৰিব। এনেকৈ ইমান ধুনীয়াকৈ খেলি থাকিলে ভালো লাগে দিয়ক। আমাৰো মন যায় সেই ল'ৰালি কাললৈ উভতি যাবলৈ। কিমান যে মধুৰ আছিল ন সেই ল'ৰালি কালবোৰ।